Assalamualaikum friends, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। মোৰো ভাল মানে কি গাটো কিমান ভাল নহয়। যোৱাকালি ঘৰত বহুত কাম কৰিছো, মানে কাম কৰা মানুহ নাই, আজি বহুত দিন হ'ল। কাম চাম কৰি গধূলি নামাজ পঢ়ি আকৌ মই নতুন বিজনেছ আৰম্ভ কৰিছো। এনেকুৱা চল বিক্ৰী কৰি আছো মই, চল অৰ্ডাৰ আহিছিলে বহুত কেইটা, দিব গৈছিলো। যাই ৰাতি 8:30 ঘৰত সোমাইছো। আকৌ ৰুটি চুটি বনাই একেবাৰে মোৰ মূৰৰ বিষ। ৰাতিপুৱা মিষ্টাৰে খিচিৰি বনাই আগত দিছে আৰু ঘৰকেইটা অলপ ঝাৰু মাৰি শুই আছিলোঁ। এতিয়া আকৌ ষ্টল নিব আহিছিলে, মানে বাইটি এটাই লৈ গ'ল আৰু এতিয়া লাহেকৈ উঠিছোঁ। এয়া মফিদা আগতে আমাৰ ঘৰতে যাই আহিছিলে, তাই আহিছে, তাইক বাচনকেইটা ধুব দিছোঁ। আৰু এয়া কাপোৰ গোটেই ঘৰৰ কাম পৰি আছে, এতিয়া লাহে লাহে কৰি আজি আকৌ ষ্টল উঠাব যাম। আৰু দিনটো কি কৰোঁ কি নকৰোঁ অলপ চলপ আপোনালোকক দেখাই থাকিম, চাই থাকক। এয়া চাওক, এইবিলাক কাপোৰ ঠিক কৰিব আছে। ঘৰটোৰ একেবাৰে লেতেৰা হৈছে। বিচনাত তোলাই নাই, এতিয়াহে তুলিম। আৰু এইখিনি কৰি আপোনালোকক দেখাইছোঁ আগত কি কি কৰিব পাৰোঁ, কি কি দেখাব পাৰোঁ। আৰু এতিয়া মোৰ কেমেৰামেন নাই, ষ্টেণ্ডত আৰু মই নলগাওঁ। এইখিনি লাহে লাহে মই কৰি লওঁ, তাৰপিছত আপোনালোকে চাব। এয়া লাহে লাহেকৈ বিচনাকেইটা উঠাই দিছোঁ। আজি তাই আহিলে কেনে অলপ ৰেষ্ট পালোঁ। আৰু গাটো ভাল নহয়, তথাপি বহুত কৰিবলগীয়া বাহিৰত কাম আছে। সেইটো কাৰণে ঘৰৰ কামখিনি পটাপট কিবাকৈ থুলমূলকৈ কৰি লৈছোঁ। হুমাইৰা গৈছিলে দাদিয়েকৰ ঘৰত আৰু আহোঁতে দেখিলে চান পাপৰিয়ালা আমাৰ গেটত, আৰু তাই ল'বই, সেইটো কাৰণে লৈ দিলোঁ। আৰু এয়া 20 টকা দি দিলোঁ। আৰু আমাৰ মানে বাউণ্ডেৰীতে কাম কৰি আছিলে, মাকে সৰু সৰু দুটা ল'ৰা ছোৱালী লৈ আহিছে, সিহঁতকো লৈ দিলোঁ। বেয়া লাগে এনেকৈ চাই থাকিলে, সেইটো মানে গাটো বেয়া এনেকৈ লাগি আছে, কেতিয়া কামখিনি হ'ব। আৰু মই মানে হুমাইৰাক টিউশ্যন পঠাম আৰু চলখিনি আনিব যাম। আৰু দুটামান ডেলিভাৰীও আছে, সেইকেইটাও দি ল'ম। মানে সিহঁতক দেখাব যাব লাগিব, দেখাই তাৰপিছতহে দিব পাৰিম। আৰু এইফালে মই খাব লৈছোঁ, এয়া 10 টকা লৈ লৈছোঁ। মই বহুত ভাল পাওঁ এইটো, সেইটো কাৰণে খাব লৈছোঁ। আৰু এইফালে হুমাইৰাই নাখাই থৈ দিছে, এইটো পিছত খাব। কি খাই আছা মা? হুমাইৰা কি খাই আছা? বাদাম। একেবাৰে চল আনিব আহি গ'লোঁ, হুমাইৰাক টিউশ্যনত দি থৈ আহিলোঁ। আৰু এয়া চাওক, চব্জিখিনি ইমান ধুনীয়াকৈ সজাই থৈছে, সেইটো কাৰণে আপোনালোকক দেখাওঁ বুলি এটা ভিডিঅ' ল'লোঁ। আহিলোঁ, আহি আৰু কাপোৰ ভণ্টি তাতে গ'লোঁ, হুমাইৰাক পিক আপ কৰিলোঁ। হুমাইৰা টিউশ্যন কৰি আছিলে। তাৰপিছত এয়া হুমাইৰা ৰুটি খাই আছে, দেখাই আছোঁ আপোনালোকক। মই বনাই আছোঁ ৰুটি, আৰু হাজবেণ্ডে বেঙেনা আলু আনিব গৈছে। এতিয়া বেঙেনা আলু ভাজি দিম, কাৰণ ৰাতি ৰুটি ভাজিয়ে খোৱা হয়, চব্জি বা ভাজি। আৰু ভাজিটো মিষ্টাৰেই বনাব, মোক কৈছে তুমি ৰুটিকেইটা বনাই ৰেষ্ট লোৱা, ভাগৰ লাগিছে। আৰু কি আনিছোঁ আপোনালোকক দেখাইছোঁ। এইয়া হুমাইৰা গাখীৰ আৰু ৰুটি খাই দিয়া। বিসমিল্লা কৈছা খোৱাৰ আগত? বিসমিল্লা ক'ব লাগে, কোৱা। পাপাই সদায় কয় নহয়। কি কি বনালি?
এয়া মিষ্টাৰে কিবা কিবি আনিছে হুমাইনাৰ কাৰণে ঘৰৰ কাৰণে আৰু আজি এইখিনি আনিছো সল ষ্টল আৰু এইখিনি সেকেন্ড টাইম হয় ফার্স্ট টাইম এইখিনি ফুটো ৰবা সেকেন্ড টাইম আনিছো ফার্স্ট টাইম মানে এনেকুৱাই আনি কেনে বিকা হৈ গল ৰবা মই কইলো তাৰ পিছত তোমাক ক'ব দিম বা এটা সেকেন্ড টাইম এইখিনি আনিছো সল ষ্টল লাগিলে আপোনালোকে ডাইৰেক্ট মোৰ ঘৰত আহিব পাৰিব আৰু অনলাইনও দি আছো নাম্বাৰটো দিয়ে দিছো মই প্ৰায় ফেসবুকত ইউটিউবত বুক কৰিলে হল কেনেকে পাব লাগে মানে মেসেজত হোৱাটছএপত জনাই দিয়া হ'ব গাইস এটা মই ওপেনিং কৰিম এগলা বস্তু গেছে এনেকুৱা নহয় এটা এটাকে উলাই দেখাব লাগে এতিয়া ধুনিয়াকে কৈ দিয়া পাপাই কি কি আনিছে আৰু কাৰ কাৰণে আনিছে এটো মোৰ কেনে চিপস মোৰ ফেভাৰিট চিপ এটো আৰু এটো গাখীৰ আমুল গোল্ড গাখীৰ এইটো কাৰ কাৰণে আনিছে এটো আব্বার কেনে চা বনাবা আৰু এটো বন এটো স্লাইস ব্রেড ব্রেড কাৰ কাৰণে আনিছে ব্রেড মোৰ কেনে না পাপাৰ কেনে না সবৰে কাৰণে আনিছে সবৰে কেনে এটো মোৰ ফেভাৰিট চিপ এটো এটো মই কালি হাম স্কুলত লৈ যাম এটো মোৰ ফেভাৰিট নহয় এটো পাপা এটো মোৰ তো বহুত ফেভাৰিট এটো তো আমার ফেস ওয়াশ এটো আম্মাৰ না পাপাৰ আম্মাৰ আছে দেখোন ফেস ওয়াশ এটো ফেস ওয়াশ এটো ফেস ওয়াশ পাপায়ে ব্যৱহাৰ কৰিব নেকি তুমি করো লাস্ট কি আছে লাস্ট এটো কাৰ ক্ৰীম চিনি পাইছা আমার এটো কি ক্রিম বেবি ক্রিম এটো স্কিন শাইন আর এইকো নাই খালি ফিনিশ আর চিপস কেটা তুমি একেবারে খাবা নেকি একেদিনে খাবা নেকি একেদিনে খাব নিদু নহয় মই মহলে এটো স্কুলত যাইতা এটো ঘৰত খামটো এতিয়া তোমাৰ পেট ভৰা এতিয়া না খাবা হা যেতিয়া তুমি স্কুলৰ পৰা আহি ফ্ৰী থাকা ভাত খাই উঠা তেতিয়া খাবা হ'ব এটা ৰাখি দিয়া তোমাৰ কেইটা তুমি ঠুঙাত ভৰাই দিয়া আর মোর কেইটা মই পাক ঘৰত লৈ যাও দে ঠিক আছে গাইস বেছি দেৰি নকৰো আৰু ভিডিওটো আজি শর্টকে হল আজি বিদায় ললো আজিও ভাগৰত বহুত ভাগৰত আছো খাইদে আৰু ৰেষ্ট লম ৰাতিপুৱা স্কুল আছে তাইৰ মাইৰা এটা বস্তু দেখিব নেকি কি বস্তু মা এলোৱাৰ আগতে বুলে আপোনালোকক ঘুমাইৰা এটা বস্তু দেখায় গতিকে তাইৰ বস্তুটো চাই লৈ আজি আল্লাহ হাফিজ টেক কেয়াৰ সকলোৱে ভালে এসো ওয়াও হুমাইৰাই কালাৰ কৰিছে না ভাল হৈছে না নাই কমেন্টত জনাব কোৱা ভাল হৈছে না কমেন্টত জনাব আৰু মই ফোন নম্বৰটো দি দিম আপোনালোকে আমাৰ ঘৰত আহিব